Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বনাব লৈছো পাটি চেপ্তা পিঠা। তাৰ বাবে লৈছো চাউলৰ গুৰি। ইয়াত দেখিছে নহয় মই কিদৰে চাউলৰ গুৰিখিনি প্ৰস্তুত কৰি লৈছো। আপোনালোকে দোকানৰ পৰা অনা যিকোনো চাউলৰ গুৰিয়ে ব্যৱহাৰ কৰিব পাৰে, নহলে মোৰ দৰে এইদৰে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে। মই এই কাপোৰ জোখাৰ একাপ চাউলৰ গুৰি আৰু একাপ আটাৰ গুৰি ব্যৱহাৰ কৰিছো। মই ময়দাৰ হলনি আটা ব্যৱহাৰ কৰিছো দেই। আপোনালোকে মোৰ আটাৰ হলনি ময়দাৰো ব্যৱহাৰ কৰিব পাৰে। ময়দাটো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, সেই কাৰণে ঘৰতে যিহেতু খাম সেইবাবে ভাবিলো ময়দাটো যিমান পাৰো এভয়েড কৰো, সেইবাবে ময়দাৰ হলনি আটা দিছো আৰু অকমান সোৱাদ অনুসৰি নিমখ আৰু অকমান বেকিং সোডা দিছো। বেকিং সোডাটো অপচনেল হয়, আপোনালোকে ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে। মই অকমান কোমল হ'ব বুলিয়ে ভাবি বেকিং অকমান ব্যৱহাৰ কৰো। তাৰ পিছত অলপ গোটা গোটা নথকাকে গুলি পেলাই আধা ঘন্টা সময় ৰেষ্ট কৰিবলৈ দিম। আধা ঘন্টা সময় যেতিয়ালৈকে বেটাৰটো ৰেষ্ট হ'ব, মই তেতিয়ালৈকে পাটি চেপ্তা পিঠাৰ ভিতৰত যিটো নাৰিকলৰ গুড়া দিয়া থাকে সেই গুড়াটো প্ৰস্তুত কৰো বলক। এয়া দেখিছে নহয়, এই একেটা কাপৰ জোখেৰে মই একাপ নাৰিকলৰ গুড়ি আৰু আধা কাপ পাউডাৰ গাখীৰ আৰু আধা কাপ চেনি ব্যৱহাৰ কৰিছো। আপোনালোকে যিকোনো পাউডাৰ গাখীৰে ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। এইদৰে মই গেছটো জ্বলাই গোটেইখিনি মিলাই লৈছো। যেতিয়া বেটাৰটো হ'ব আপোনালোকে গম পাব গোটেইখিনি অকমান লাডু বন্ধা নিচিনা হ'ব। যেনেকৈ আমি লাডু বনাবলৈ লস্কৰা বনাবলৈ কিবা কিবি বনাও ন, তেনেকৈ এইখিনি দেখিছে নহয় অকমান টান হৈছে। তাৰ পৰা এখন থালিত নমাব, ঠাণ্ডা হ'বলৈ দিব আৰু এনেকৈ লাডু লাডু কৰি কিনি দীঘল দীঘলকৈ হেৰি দিব। যেনেকৈ আমি তিল পিঠাৰ ভিতৰত যে নাৰিকলৰ গুড়াখিনি ভৰাবলৈ এনেকৈ দীঘলকৈ দিওঁ, তেনেদৰে। কিন্তু তিল পিঠাৰ বিপৰীত হয়। তাৰপিছত টাৱাখন অলপ সময় গৰম হ'বলৈ দি অলপ ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল অকমান জান নিজান একেবাৰে এচিকুট দিব দেই। ৰিফাইন অইলখিনি এখন চাফা কাপোৰেৰে মুচি তাত গুলি থোৱা বেটাৰখিনি দি পেলাই এইদৰে গুলগুলীয়া পিঠা বনোৱাৰ নিচিনা এনেদৰে চামুচখনেৰে গোল কৰি দিছোঁ। তাতে নাৰিকলৰ গুড়াখিনি দি তিল পিঠা বনোৱাৰ দৰে একেটা প্ৰচেছতে এনেদৰে বনাই লৈছোঁ। দেখিছে ন কিদৰে মই বনাইছোঁ। এনেকৈ এটা এটাকৈ মই কেইবাটাও বনাই ললোঁ। অতি কম সময়ৰ ভিতৰতে কেইবাটাও বনিলে। কোনোবা আলহী আহিলেও আপোনালোকে গৰমে গৰমে তেওঁলোকক পৰিৱেশন কৰিবলৈ দিব পাৰে আৰু বহুত কম সময়ৰ ভিতৰতে এইটো হৈ যায় আৰু খাবলৈ সঁচাকৈ ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।